নমস্কাৰ, আপোনালোকে চাই আছে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ। আজি আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰি আনিছো মানকাছৰৰ এজন উদীয়মান যুৱক। তেওঁক হয়তো আপোনালোকে সকলোৱে চিনি পায়, আৰু তেওঁ হৈছে মিজানুৰ ৰহমান আশিক। তেওঁক আমি আমাৰ চেনেললৈ স্বাগতম জনাইছো। স্বাগতম, আমন্ত্রণ কৰি অনাৰ বাবে ধন্যবাদ। আপুনি নিশ্চয় চাইছে অসমত যি এটা ভয়ংকৰ ফেৰী দুৰ্ঘটনা হ'ল, আৰু এই সম্পৰ্কে আমাৰ সজাগতা হোৱাৰ প্ৰয়োজন আছে, আৰু এই সম্পৰ্কে আমি আজি আলোকপাত কৰিম। তো আপুনি এই সম্পৰ্কে কি ক'ব? হয়, আমি চবে গম পাওঁ আমাৰ অসমত এটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ল কেইদিন আগতে। তাত মৃত্যু হোৱা ব্যক্তিসকললৈ মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। কথা হ'ল, এই ঘটনাটো যে সংঘটিত হ'ল, এই ঘটনাটো সংঘটিত হোৱা বুলি আমি ভবা নাছিলোঁ। বিগত দিনতো আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা লঞ্চ দুৰ্ঘটনা, ফেৰী দুৰ্ঘটনা হৈ আহিছে। আমি তাৰে ভিতৰত মেটেটাৰী লঞ্চ দুৰ্ঘটনা, তাৰপিছত গুৱাহাটীত লঞ্চ দুৰ্ঘটনা, এইবুলি আমাৰ নিমাতীঘাটত লঞ্চ দুৰ্ঘটনা, এনেকৈ আমাৰ অসমত ফেৰী দুৰ্ঘটনা, লঞ্চ দুৰ্ঘটনা হৈয়ে আছে। কাৰণ এই পৰিপ্ৰেক্ষিতত বা এই ঘটনাবোৰত যদি আমি দোষী বুলি ক'ব বিচাৰোঁ, দোষী হ'ব আমাৰ জল পৰিবহণ বিভাগে। কিয়নো জল পৰিবহণ বিভাগটো আমাৰ অসমখন যিহেতু এটা নদীমাতৃক ৰাজ্য। আমাৰ অসমৰ মাজেদি ব্ৰহ্মপুত্ৰ নদীৰে ভৰপূৰ, পানীৰে ভৰপূৰ আমাৰ অসমখনত আমাৰ জল পৰিবহণ ব্যৱস্থাটো সুচল হ'ব লাগিছিল, কিন্তু জল পৰিবহণ বিভাগে আমাৰ অসমত ভাল কাৰ্য দেখুৱাব পৰা নাই। য'ত দলং নিৰ্মাণ হ'ব লাগিছিল তাত হোৱা নাই এতিয়ালৈকে। যেনেকৈ আমাৰ দক্ষিণ মানকাছৰ জিলাত, বিশেষকৈ যিটো মই দক্ষিণ মানকাছৰ জিলাৰ এজন ল'ৰা, বিশেষকৈ মই সৰুৰ পৰা দেখি আছোঁ আমাৰ দক্ষিণ মানকাছৰ জিলাৰ সমূহ ৰাইজে যেতিয়া ধুবুৰীত যাব লগা হৈছিল। আমাৰ ডিষ্ট্ৰিক্ট আপোনালোকে হয়তো জানে, আমাৰ ডিষ্ট্ৰিক্ট আগতে ধুবুৰী আছিলে, এতিয়া দক্ষিণ মানকাছৰ হৈছে 2016 পৰা। কিন্তু এতিয়া কিন্তু আমাৰ ডিষ্ট্ৰিক্টখন সম্পূৰ্ণৰূপে হোৱা নাই, সেইকাৰণে আমি ধুবুৰীলৈ যাব লাগে। ধুবুৰীলৈ যদি আমি যাওঁ, আমাৰ মানকাছৰৰ পৰা দৈনিক মানকাছৰ হাতচিঙিমাৰি দক্ষিণ মানকাছৰ পৰা কমেও দৈনিক 400-500 মানুহ আপ ডাউন কৰে ধুবুৰী। সেইসকল মানুহবোৰে আমাৰ এই এনেধৰণে নিমাতী ঘাটত হোৱা ধৰণে এনেকুৱা ধৰণৰ ফেৰীত যিবোৰ ফেৰী বিজ্ঞানসন্মত নহয়, আমাৰ সুবিধাৰ এই ফেৰীবোৰত আমাৰ সুবিধা নাই, এনেধৰণৰ ফেৰীবোৰত আমি যাতায়াত কৰি আছোঁ দক্ষিণ মানকাছৰ জিলাৰ ৰাইজে। তো কথা হ'ল, আজি যে এই যে যোৱা কেইদিন আগত যে নিমাতী ঘাটত এই ঘটনাটো সংঘটিত হ'ল, আমাৰ দক্ষিণ মানকাছৰ তথা আমাৰ হাতচিঙিমাৰি ফেৰীতো যে এনেকুৱা দুৰ্ঘটনা নহ'ব, তাত কিন্তু সন্দেহ এটা আছে। এই সন্দৰ্ভত মই এটা কথাই ক'ব বিচাৰিছোঁ, আমি ৰাইজে সজাগ হৈ ইয়াতে কোনো লাভ নাই। এতিয়া চৰকাৰে সজাগ হ'ব লাগিব, তাৰপিছত বিভাগে কৰ্তৃপক্ষই সজাগ হ'ব লাগিব। আমি ৰাইজে সজাগ হৈ কি কৰিম? আমি ৰাইজক ৰাতিপুৱা হ'লেই বাহিৰলৈ যাব লাগে। বিশেষকৈ আমাৰ দক্ষিণ মানকাছৰ জিলাৰ ৰাইজক ধুবুৰীলৈ যাব লাগে। আমি যেতিয়া ধুবুৰীলৈ যাম, আমাক লঞ্চত ফেৰীত উঠিব লাগিব। আমিতো ইচ্ছা কৰি বিজ্ঞানসন্মত বা আমি চৰকাৰী ফেৰী ব্যৱস্থা কৰিব নোৱাৰোঁ না। চৰকাৰে যেতিয়া দিব তেতিয়া আমি পাৰিম। কথাটো এনেকুৱা হৈছে। সেইকাৰণেতো আজি মাজুলীত এই যে নিমাতী ঘাটত এনেকুৱা ঘটনা সংঘটিত হ'ল। আজি হয়তো আমাৰ অসমবাসীক এনেকুৱা দুৰ্দিন দেখা নালাগিলে হয়। এইবোৰ কাৰ্যৰ বাবে চৰকাৰৰ গাফিলতি তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'ল। চুৰ ক'লে যে বডি ওলাব, সেইটো এনেকুৱা কাম যাতে আমাৰ অসমত নহয়, তাৰে কামনাৰে আমাৰ ষ্টুডিঅ'ৰ পৰা মিজানুৰ ৰহমান আমাক পৰামৰ্শ আগবঢ়াইছে। আমি যাতে সকলোৱে নৌকাত উঠাৰ সময়ৰ পৰা সচেতনতা অৱলম্বন কৰিব পাৰোঁ, আৰু লাইফ জেকেট যি বস্তু আছে বিজ্ঞানসন্মত আমাৰ যাতায়াত হ'ব লাগে, সেই সম্পৰ্কে মিজানুৰ ৰহমান আশিক কৈছে। ইয়াত গাফিলাতি আমাৰ যিটো লঞ্চ সন্থা আছে, প্ৰতিটো নদীতে, প্ৰতিটো ঘাটতে কিন্তু আমাৰ লঞ্চ সন্থা আছে। লঞ্চ সন্থাবোৰ বিচাৰে
আমাৰ ঠাইবোৰত যাতে চৰকাৰী লঞ্চবোৰ নচলে, চৰকাৰী ফেৰীবোৰ নচলে। সিহঁতে বিচাৰে, সিহঁতে কিয় বিচাৰে? সিহঁতে ইয়াৰ কাৰণেই বিচাৰে যাতে তেখেতৰ লঞ্চবিলাক ডেইলি চলে, চৰকাৰী লঞ্চবিলাক আহিলে তেখেতৰ কৰ্ম নাইকিয়া হ'ব। সেই ভয়ত তেখেতে বিভিন্ন কলা কৌশল কৰি এই কামবোৰ কৰি আছে। আমি জানো চবে কথা, এই যে আমি যে কাঠৰ নৌকাবোৰত, কাঠৰ ফেৰীবোৰত যাতায়াত কৰোঁ, হয়তো 10-20 বছৰ পিছত নেক্সট জেনাৰেশ্যনে এনেকুৱা আমি যাতায়াত কৰা ভিডিঅ'বোৰ নাইবা আমি যাতায়াত কৰা এই কাঠৰ নৌকাত যাতায়াত কৰা ফটোবোৰ, আমি কাঠৰ নৌকাত যাত্ৰা কৰা কথাবোৰ যদি আমি নেক্সট জেনাৰেশ্যনক কওঁ, তেখেতে হয়তো বিশ্বাস নকৰিব। আপোনালোকে হাঁহিব পাৰে, আপোনালোকে এনেকুৱা চিটুৱেশ্যনত আপোনালোকে যাত্ৰা কৰিছিল, তেখেতে বিশ্বাসেই নকৰিব। মই নিজে যাত্ৰা কৰোঁ, ধুবুৰীত যাওঁ লঞ্চেৰে, মই ফিল কৰিব পাৰোঁ বস্তুটো। এনেকুৱা দূৰ অৱস্থা, এটা ৰোগী যদি যাব লাগে এই লঞ্চবোৰত, ৰোগীটোক এই যে মাজিয়া যে আছে, কাঠৰ মাজিয়াটো তাতে হোৱাই থ'ব লাগে। আৰু কাঠৰ মাজিয়াটোৰ এই ৰোগী হোৱা জেগাটোৰ ওপৰেদি চব মানুহে পায়েৰে খোজকাঢ়ি যায়। এনেকুৱা এটা দূৰ অৱস্থা, মানে এনেকুৱা এটা মানে কি ক'ম আৰু, এনেকুৱা এটা বেয়া লঞ্চ বা বেয়া ফেৰীত আমি যাতায়াত কৰোঁ। এইটো মানে যাতায়াতৰ কাৰণে নহয়। আৰু আমাৰ কিছুদিন আগতে দক্ষিণ হালনা মানকাছৰ জিলাত আমাৰ হাচিংমাৰী ফেৰীত, হাচিংমাৰী ঘাটত এটা চৰকাৰী জাহাজৰ ব্যৱস্থা কৰিছিলে। মই দেখিছোঁ, কলকাতাৰ পৰা লৈ আহিছিলে জাহাজটো কেনেকুৱা অৱস্থা আছিল? নাম জাহাজ, কিন্তু জাহাজটোত আমি দেখিছোঁ আপোনাৰ জাহাজত কোনো চেয়াৰৰ ব্যৱস্থা নাছিল। বাহিৰৰ পৰা চেয়াৰ ভাড়াকৈ আনি জাহাজত ৰাখি বহাই লৈ গৈছিল, আৰু আকৌ যেতিয়া ঘূৰি আহিছে এই ভাড়া কৰা চেয়াৰটো ঘূৰাই দিব লাগিছিল। এনেকুৱা চিটুৱেশ্যন। পিছত মই মানে ভালকৈ চালোঁ আৰু দেখিলোঁ যে এই জাহাজটো মালটনা জাহাজ, এইটো যাত্ৰীৰ কাৰণে নহয় তাৰ, কিন্তু সেই মালটনা জাহাজটো যাত্ৰীৰ কাৰণে আমাৰ হাচিংমাৰী ফেৰীত আনিছিলে। হাচিংমাৰী বুলি কথা নহয়, নিমাতী ঘাটত যিটো ঘটনা হ'ল, মই আহ্বান কৰিছোঁ চৰকাৰক, এনেকুৱা দুৰ্দিন, এনেকুৱা দুখৰ দিন, এনেকুৱা ঘটনা যাতে আমাৰ অসমত সংঘটিত নহয়, যাৰ কাৰণে অসম চৰকাৰে সজাগ হওক। আমাৰ বিশেষকৈ নিমাতী ঘাটত মাজুলীত যিটো ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিছে, মই বিচাৰিম অনতিপলমে ক্ষীপ্ৰ গতিত যাতে এই ব্ৰিজৰ কামটো সম্পূৰ্ণ হয়, তাৰ বাবে মই আহ্বান জনালোঁ। আৰু আমাৰ দক্ষিণ হালনা মানকাছৰ তথা ধুবুৰী ফুলবাৰী যিটো দলং আছে, সেই দলংটোও যাতে অতি ক্ষীপ্ৰ গতিত কামটো সম্পূৰ্ণ কৰে, তাৰ বাবেও মই আহ্বান জনালোঁ। কিয়নো মানুহৰ বহুত অসুবিধা হৈ আছে, চৰকাৰে এইবোৰত চকু দিব লাগিব। আৰু তাৰ লগতে যিটো ব্ৰিজ হ'বলৈ টাইম লাগিব, এইটো এদিনৰ কাম নহয়, ব্ৰিজ হ'বলৈ টাইম লাগিব, আমি এইটো মানিবই লাগিব। ব্ৰিজ হোৱালৈকে আমাক সুব্যৱস্থা কৰি দিব লাগে, আমাক চৰকাৰী জাহাজৰ ব্যৱস্থা কৰি দিব লাগে, বিজ্ঞানসন্মত জাহাজৰ ব্যৱস্থা কৰি দিব লাগে, চব মানুহৰ কাৰণে, চব পেচেঞ্জাৰৰ কাৰণে লাইফ জেকেটৰ ব্যৱস্থা কৰিব লাগে, আমাক সুৰক্ষা দিব লাগে। এই মই চৰকাৰক আহ্বান জনাইছোঁ। হয়, মিজানুৰ ৰহমান আশিকে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কেইবাটাও মন্তব্য কৰিছে, আৰু তেওঁক আমি ধন্যবাদ জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ষ্টুডিঅ'ত আহি যিখিনি পৰামৰ্শ লগতে সজাগতা আগবঢ়ালে, তেওঁৰ ভৱিষ্যত সুমংগল কামনা কৰিছোঁ।